গুড মৰ্ণিং জনাইছোঁ সকলোকে। আশা কৰোঁ আপোনালোকে ভালে আছে। আমি দুইজনেই আজি আহিছোঁ শ্ৰী শ্ৰী গৰখীয়া গোসাঁইৰ থানলৈ। আৰু এই মন্দিৰৰ এক বিশেষ মাহাত্য আছে। সেই মাহাত্ম্যটো হ'ল এই মন্দিৰটোৰ মূৰ্তিটো মাটিত তলত উদ্ধাৰ কৰা হৈছিল আৰু তাত এগৰাকী কপিলী গাইয়ে নিজে নিজে গাখীৰ দিছিল আৰু গৰখীয়াটোৱে চোৱাৰ পিছত তাত এই কৃষ্ণৰ মূৰ্তিটো উদ্ধাৰ হৈছিল। আপোনালোকে যদি আহে আহিব পাৰে। ইয়াৰ খুব সুন্দৰ পৰিৱেশেই মন পুলকিত কৰি তোলে। আৰু ইয়াত দেখিছে তেওঁ চাকি জ্বলাই আছে। আৰু যেতিয়া মই চাকি জ্বলাবলৈ ধৰিছিলোঁ তেতিয়া মন্দিৰৰ পৰা কোৱা আৰম্ভ চবৰে কাৰণে মই চাকি জ্বলাইছোঁ। গৰখীয়া গোসাঁই সকলোকে ভাল কৰক। আপোনালোকেও এটা সেৱা কৰি লওক। আমিও আহিছোঁ সেৱা কৰিবলৈ। আৰু এই মন্দিৰৰ বিতং ভিডিঅ' যদি লাগে অলৌকিক কাহিনীবোৰ তেতিয়াহ'লে মই দিম বাৰু। আৰু এই পুখুৰীটো চাওকচোন, এতিয়া পানী নাই, কিন্তু যেতিয়া পানী থাকে নহয় বহুত ওপৰলৈকে উঠে। আৰু সৌ মাজত দেখিছে বাসুকী নাগৰ ওপৰত কৃষ্ণটো, খুব বেছি ভাল লাগে। আৰু ইয়াতে কৃষ্ণৰ জীৱন কাহিনী বিতংকৈ বৰ্ণনা কৰা আছে। ইয়াৰ ইণ্টাৰেষ্টিং মূৰ্তি এটা আছে। আমি সৰুতে থাকোঁতে মনে মনে এই মূৰ্তিটো চাবলৈকে আহিছিলোঁ। কোনে কোনে চাইছিলে বাৰু কওকচোন। এয়া হৈছে কাৰ্যালয় আৰু ইয়াত ভাত খোৱাৰো সুব্যৱস্থা আছে। ডাঙৰৰ 50 টকা কুপন, সৰু 30 টকা কুপন। আৰু এই দৌল মন্দিৰটোৰো এটা মাহাত্ম্য আছে। এই দৌল মন্দিৰটো এজন মানুহে দান কৰিছিলে। মই বিতংকে জনাম বাৰু। শেষত আকৌ এবাৰ পৰিৱেশটো আপোনালোকে চাই লওক। ইমান সুন্দৰ, ইমান ঠাণ্ডা। আৰু এই মূৰ্তিটোৰ লগত মোৰ এখন সৰুৰে ফটো আছে। এতিয়া আহিলোঁ বজাৰত। আপোনালোকে জনাবলৈ নাপাহৰিব মোৰ ভিডিঅ'টো কেনেকুৱা পালে। এতিয়া বজাৰ কৰি পেলাই ঘৰ যোৱাৰহে কথা।